ছাত্ৰ-ছাত্ৰী হৈ গ'ল ক্লাছ 10ৰ ছমহীয়া আৰু বছৰীয়া পৰীক্ষাৰ কাৰণে ইংৰাজী যোনটো প্ৰথম লেচন আছে তোমালোকৰ এ লেটাৰ টু গড তাৰ কেইটামান মই MCQ দিছোঁ তোমালোকে ভালদৰে চাই ল'বা আৰু লিখি ল'বা যদি কিবা তোমালোকে বুজি নোপোৱা তেনেহ'লে মোক সুধিবা কমেণ্টত সুধিব পাৰিবা তোমালোকে সুধি ল'বা মই ইয়াৰ উত্তৰ দি দিম আৰু যদি মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি ৰাখিবা যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' দিলে তোমালোকে আগতীয়াকৈ নটিফিকেশ্যনটো পাই যোৱা আৰু ভালকৈ তোমালোকে ৰখাই পিনে পোষ্ট কৰি পিনে ভিডিঅ'টো তোমালোকে চাই ল'বা আৰু বুজি লিখি ল'বা ইমানো টান কুৱেশ্যন নহয় এইখিনি চব VSA টাইপৰো কুৱেশ্যন আহিব পাৰে আৰু MCQ এনেকুৱা টাইপৰো কুৱেশ্যনটো আহিব পাৰে ইয়াৰ সেইকাৰণে তোমালোকে লিখি পিনে সম্পূৰ্ণ লিখি ল'বা বেছি নাই 36টা নে 35টা আছে ইয়াৰ ভিতৰত মানে তোমালোকৰ 70% কমন আহিব এই লেচনটোৰ পৰা আহিব পাৰে নাহিব পাৰে কোনো নোৱাৰো আৰু মই কৈছোঁ 50% ইয়াত কমন আহিব পাৰে তোমালোকৰ সেইকাৰণে তোমালোকে ভালদৰে চাই পিনে লিখি ল'বা ধুনীয়াকৈ ইয়াত সকলো লেন্সৰখিনিতে আছে অকল অসম লেটাৰ টু গডৰ ইয়াত অকল কুৱেশ্যনখিনি দিছোঁ বাকীকেইটা চেপ্টাৰকেইটা পিছত দিম নেক্সট ভিডিঅ'ত তোমালোকে পাই যাবা অকল প্ৰথম লেচনটো ইয়াত দি দিছোঁ How much তাৰপিছত who read the letter sent by লেন্সৰ লেটাৰখন কোনে প্ৰথম পঢ়িছিলে পোষ্ট মাষ্টাৰে প্ৰথম পঢ়িছিলে ধুনীয়া চাই ল'বা তোমালোকে আৰু ইয়াত পঢ়িবনো কি আছে আৰু এইখিনি তোমালোকে মুখস্থ কৰিলে পৰীক্ষাটো আহিয়ে গ'ল আৰু এইখিনি বছৰীয়া আৰু ছমহীয়া দুইখিনিৰ কাৰণে বহুত দৰকাৰী আছে তো ইমানটা আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু পিছত নেক্সট লেচনকেইটা পাই যাবা তোমালোকে